বিগ ব্ৰেকিং নিউজ দিব খুজিছোঁ। অসম গণ পৰিষদৰ 8জনীয়া প্ৰাৰ্থিত্ব তালিকা ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। আমগুৰিত প্ৰদীপ হাজৰিকা, বোৱাখাটত অতুল বৰা, কলিয়াবৰত কেশৱ মহন্ত আৰু চাবুৱাত পুনাকন বৰুৱা, দেৰগাঁৱত ভৱেন্দ্ৰনাথ বৰালী, তেজপুৰত পৃথ্বীৰাজ ৰাভা, নাওবৈচাত জয়ন্ত খাউণ্ড আৰু টিয়কত ৰেণুকমা ৰাজখোৱা। এই মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে বাগবৰ সমষ্টিৰ অসম গণ পৰিষদৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আলী হুছেইন আহমেদ। আহক আমি তেখেতৰ পৰা মন্তব্য জানি লওঁ। এগৰাকী প্ৰবীণ নেতা বা এই প্ৰবীণ নেতা সম্পৰ্কে বাগবৰ সমষ্টিৰ চুকে কোণে আপোনাক ইতিমধ্যে ৰাইজে গম পাইছে। ৰাইজৰ পৰা আমি জানিছোঁ যে আপুনি এজন ভাল দক্ষ এই নেতা, প্ৰবীণ নেতা হিচাপে খ্যাতি হৈছে বা চৰ্চিত হৈছে। এই বিষয়ে আপুনি কি ক'ব? চাওক, মই অসম গণ পৰিষদ দলত 85ৰ পৰা দলত ছাৰ্ভিচ দি আছোঁ আৰু প্ৰত্যেক আঞ্চলিক কমিটি আমি গঠন কৰোঁতে যথেষ্ট কষ্ট কৰি আমি প্ৰত্যেক আঞ্চলিক কমিটি বনাইছোঁ। তাৰপাছত বিধান পৰিষদ হৈছে, বিধান পৰিষদতো মই সভাপতি হৈছোঁ। গতিকে এই অঞ্চলৰ ৰাইজে মই অসম গণ পৰিষদ দলৰ এজন কৰ্মী হিচাপে বাগবৰ সমষ্টিৰ চুকে কোণে এই কথাটো নিৰ্ধাৰিত কৰিছে। Music Studio. Snow Music Studio. মানে অসমৰ বিভিন্ন চুকে কোণে উন্নয়নৰ ক্ষেত্ৰত বাগবৰ সমষ্টি নহয়, অসমৰ লগতে বাগবৰজনীয়া যিবিলাক সংখ্যালঘু অধ্যুষিত এলেকা আছে, এই সকলো এলেকাত জাতীয় বৈষম্য নাৰাখি উন্নয়নৰ ক্ষেত্ৰত সকলোকে, সকলো জাতি, বৰ্ণ, ধৰ্ম সব মানুহকে উন্নয়নৰ ক্ষেত্ৰত বৈষম্যৰ চকুৰে দেখা নাই। সেইকাৰণে বাগবৰ সমষ্টি সমূহ ৰাইজে অসম গণ পৰিষদ দলক ভোট দিব। যোৱা পঞ্চায়ত নিৰ্বাচনত আমি অসম গণ পৰিষদ দলে 45 নম্বৰ বাগবৰ বিধানসভা সমষ্টিত পঞ্চায়তত কেণ্ডিডেট দিছিলোঁ। চবতে আমি এণ্টায়াৰ মোটামুটি আমাৰ অসম গণ পৰিষদ দলৰ 8টা মেম্বাৰ জিতিছে। আমি কাউন্সিলাৰ প্ৰেচিডেণ্ট জিতিব পৰা নাই, কিন্তু যথেষ্ট পৰিমাণে আমি নিয়াৰ এবাউট 30,000 ভোট পঞ্চায়তত পাইছিলোঁ। সময়ৰ গতিত লোকসভা নিৰ্বাচনত আমি হয়তো অলপ মুখ থেচেকা খাইছোঁ, সেইটোত হয়তো আমি কম ভোট পাইছিলোঁ। কিন্তু বৰ্তমান যিটো নিৰ্বাচন, এই নিৰ্বাচনত বাগবৰ সমষ্টিৰ ৰাইজে সম অধিকাৰ পোৱাৰ আশাৰেই বাগবৰ সমষ্টিৰ ৰাইজে অসম গণ পৰিষদ দলৰ মিত্ৰজোঁটত ভোট দিব বুলি মোৰ বিশ্বাস। বাগবৰ সমষ্টিৰ যদি আপুনি বিধায়ক হয়, কি সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিব? যদি বাগবৰ সমষ্টি ৰাইজে অসম গণ পৰিষদ দলত ভোট দি আমাক জয়ী কৰায়, তেনেহ'লে প্ৰথম লক্ষ্যটো হ'ব আমাৰ এই ব্ৰহ্মপুত্ৰ গৰাখহনীয় ৰোধ কৰাৰ কাৰণে মোৰ প্ৰথম লক্ষ্য থাকিব। আৰু অসম গণ পৰিষদ দলৰ তৰফৰ পৰা যিমান তাৰমানে নিবনুৱা সমস্যা, মানে এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, যিবিলাক আলু খেতি হয়, এই খেতি বাতিৰ কাৰণে আমি নিশ্চয় গুৰুত্ব আৰোপ কৰিম। শিক্ষাৰ ক্ষেত্ৰত কি কৰিব? শিক্ষাৰ ক্ষেত্ৰত নিবনুৱা যিটো সমস্যা আছে, এই সমস্যাৰ ক্ষেত্ৰত আমি নিশ্চয়, যদি অসম গণ পৰিষদ দলৰ মিত্ৰ চৰকাৰ হয়,
নিশ্চয় আমি অসম গণ পৰিষদ দল তথা ভাৰতীয় জনতা পাৰ্টি মিলি মানে জাতীয় বৈষম্য নোহোৱাকৈ মানে চাকৰি বাকৰি কৰ্মসংস্থান কৰাৰ কাৰণে মানে প্ৰতিজ্ঞাবদ্ধ হ'ম। বাঘবৰ সমষ্টিত এখন বিজ্ঞান কলেজৰ প্ৰয়োজন আছে, এই বিষয়ে আপুনি কি ভাবে? নহয়, এইটো নিশ্চয় আছে, মানে বিজ্ঞান কলেজৰ দৰকাৰ আছে। বিজ্ঞান কলেজ হ'লে এই অঞ্চলৰ বিভিন্ন ৰাইজে, দুখীয়া ৰাইজৰ চৰচাপৰি অঞ্চলৰ ৰাইজে পঢ়াৰ সুবিধা পাব। এই অঞ্চলৰ পৰাই যথেষ্ট পৰিমাণে মেৰিটিয়াছ ল'ৰা ছোৱালী আছে, তেওঁলোক নিশ্চয় বিভিন্ন জেগাত দূৰত যাই পঢ়াতকৈ ইয়াতে নিশ্চয় সুবিধা হ'ব।